ঐ শুন মই যাই আছো তহঁতে পুলতে থাক মই মাল লৈ যাই আছো তহঁতে খালি চাকনাটো ৰেডি ৰাখ আৰু মানুহ চানুহ চাবি হা আৰু শুন ও দেহা তুমি কিয় নুবুজা তুমি কিয় ইমান খং কৰি থাকা কিয় ইমান অভিমান কৰি থাকা হা কাটি দিলে দেখোন বাদ দি এইগিলা পিছে বি লেঠাত পৰি বৰ হে আহিছি কৰ গোটাই এইগিলা য'তত পৰি থাকো ৰিচি জয় অলপ ফুৰি আহো যো এইগিলা বাদ দি আপি চাবিৰ কথা মই নাযাওঁ তই যা কিয় নাযা তোৰ টাইমত মই চবুতে যাওঁ তই আজি নাযাওঁ যো আছা এই গৰমখনত যো অলপ ফুৰি আহো যো মন চন ভাল লাগব যো ঠিক আছে বল এইবাৰ কিন্তু তই কোৱা জেগাত নহয় এইবাৰ মই কোৱা জেগাতহে যাব লাগিব নাই ভাই মই যাব নোৱাৰো ভাই লাগা আহিলে মই ঘৰত ঘুমাই থাকিম তথাপিও তোৰ লগত যাব নোৱাৰো মই যাব পাৰো কথা পাৰাই নাই মোৰ বিশেষ চামৰা চিন মোৰ যাৱাই নাই যা তই জাগে যা মই ঘুমাই থাকো যা আৰে বল না এইবাৰ মোৰ ৰিক্সাত যাম তো উঠি আহ কিয় নাযা তই মোৰ যাৱাই নাই এতিয়া পৃথিৱী মই আছো তো বল না ভাই মই আৰু নৰিম যাবা কাৰণ মোৰ আগৰ যোৱা বছৰৰ বিশেষ চামৰা চিন যাৱাই নাই আবে বল না এবাৰ মই আছো তো মই আছো শিখৰ কবি বল তই শিখৰ নকলিয়া চাই আছো যোৱা বছৰ কত মাৰ খালো এইগিলা বাদ দি এইযোৰ গাড়ীখন লৈ যাওঁ বাপেৰে গাড়ী পাইছো মালিকৰ গাড়ী মাৰ খাবি বেটা শিখৰ খাবা পাম ৰে শিখৰ খাবা পাম এখন দোকান তই শিখৰ খবাই লাগবো ভাই তই শিখৰ খবাই লাগবো শিখৰ দি পাবা নাপাৱা শিখৰ দি পইচা মালিকে দিবি মই নিজে ল দি দোকানী দেখোন শিখৰ নেদে কলা হৈছে নেকি দোকানীও আস্তে মই যাওঁ মোৰ হৈ গৈছি এতিয়া তোক শিখৰ হলো এতিয়া বল গায়ত্ৰীক লগ কৰিব আপি লগ কৰিব যাবি য'তে বল ক'ত যা কালি এটা কেছ হ'ল গম নাপা নেকি কি কেছ পান এটা দেচোন ছাৰ ময়ে আপোনাক খবৰ দিছিলোঁ গম পাইছোঁ পান এটা দে এতিয়া ছাৰ কেছটো মানে কেনেকুৱা ইয়াৰ এটা মাৰ্ডাৰ হৈছিল তাকে ই খবৰ দিছিল সেইকাৰণে আহিলোঁ বাকী তোমালোক ইয়াৰে ন হয় ছাৰ। ঠিক আছে বাৰু লগ পাম শিখৰৰো দাম বাঢ়িল কেনেকেনো খাম 15 টকা ভৰি সেই কি ভাবি আছা তই শিখৰ টিখৰ নাখা নেকি কালি যে মাৰ্ডাৰ কেছটো হোৱা বুলি কৈছিল তাকে ভাবি আছো কোন বা হ'ল এতিয়া মাদাৰ কেছ আৰু কোনোবা মৰি গেছি সেইগিলা আৰু ভাবি থাকিব লাগে নেকি ৰচোন আজি বোলে মোৰ বন্ধু এজন আহিব নাথাকে বাৰু যাব বন্ধু মালটো খাই নেকি নাই নাখায় নাখা যদি ঠিকে আছে বল ৰুমতে বল ঠিক আছে বল
ইমান গৰম দিছি বাপ্পা ঐ বাপ্পা ঐ বিছনাখন পালাহে মুঠে এই সিফালে যা শান্তিমতে ঘুমাবা দি ঐ এই তোৰ যি লগৰ ছোৱালীটোৱে আহিব হচ্ছে কিবা দেহাত গুণ্ডা চুণ্ডা আন পায় নেকি ইয়াত সি মোৰ সৰু কালৰ বন্ধু অঁ ঠিকে আছে দি নহ'লে কিন্তু মালিকে গালি পাৰিব নাই নাই সেইগিলা মেটাৰ নাই ঠিকে নাই আহিম বুলি কৈছি এই আহিব আৰু বেছি যাম নাই অঁ দে ঠিক আছে এতিয়া ঘুমো অলপ হে তই গে নেকি মাক চকলাই কিবা খাৰো অঁ হেল্ল' ডেভিড তই আহিছ নেকি অঁ আহি পাইছ নেকি ঠিক আছে তই আহ মই গৈ আছোঁ এই গুৰু উঠ আহি পাইছি উঠ আই ঐ মাই ঐ মৰিলোঁ এই কেলা শান্তিমতে ঘুমাব নে তই যো কোন আছি চাওঁছো যো কৈ এই তোৰ লগত তো আহাই নাকা ঘুমাব নেদলি আহিব ৰ আও আহিছি নেকি ঐ আহ ইয়াতে বহ এয়াই আৰু আমাৰ ৰুমৰ অৱস্থা ভালে আছ ক কেনেকুৱা খবৰ খবৰ আছোঁ দে ভালে ই কোন অ' নমস্কাৰ মই ইয়াৰ লোক কওঁই ইয়াত যোৱাকালি মাৰ্ডাৰ এটা হৈছিল তই গম পাৱনে ক'ত ইয়াত নে ঘড়ীটো বহুত দামী লাগছি একো নাই সি অলপ এনেকুৱাই হ'ব একো নাই এইবিলাক বাদ দে মাৰ্ডাৰটো ক'ত হৈছিল এই সিফালে হৈছিল অঁ দোকানখন আছে সেইফালে নেকি অঁ সিফালে হৈছিল আচ্ছা পিছে পুলিচক ইনফৰমেশ্যন দিলি অঁ দিছে মোৰ লগৰ এজনে দিছে অঁ লগৰ মানে এইফালে দোকানখন থকা যে সি নেকি তাৰ ঘৰটো দোকানৰ পিছফালে নহয় জানো অঁ সেইটোৱে ঘৰ আচ্ছা পিছে মাৰ্ডাৰটো তুমিয়ে কৰা যেন লাগে চব ধেমালি কৰিছোঁ হেই ঠিক আছে বাৰু মই এতিয়া যাই থাকোঁ বহুত ৰাতি হ'ল আৰু ল'ৰাজনৰ নামটো কি আছিল ৰাকেশ তাৰ ঘৰটো দোকানখনৰ পিছফালে পুলিচক সিয়ে মাতিছিল অঁ সিয়ে মাতিছিল ঠিক আছে দে এতিয়া যাই থাকোঁ বহুত দেৰি হ'ল তহঁতে শুই যা আৰু মই যাই থাকোঁ ঠিক আছে ভাই পিছত লগ পাম দে মই আহোঁ দে ঐ যাবি পিছে ন ল'ৰাটো বহুত ধনী নেকি এই বাদ দে এতিয়া মোক শুবলৈ দে আই ঐ এই চাবিয়ে মুণ্ড উৰিবি দেখোন এই কোন হ'ব পাৰে এতিয়া
ছাৰ এতিয়ালৈ মাৰ্ডাৰ দুটা হৈ গ'ল ন দুটাই হ'ল যোৱাকালিও এজন ল'ৰাই মানে মাতিছিল আৰু মোক খবৰটো দিছিল তাৰ বোলে যোৱাকালি ৰাতি মাৰ্ডাৰটো হৈ থাকিল এই মাৰ্ডাৰটো বা কোনে কৰিছে ছাৰ যোনে কি নকৰক এদিন হ'লেওতো ধৰাত পৰিব তেতিয়া সি ক'ত যাব হেল্ল' অঁ দি আছে দে কি ভাবি আছা তুমি হা নাই মাজাৰ কেছটোৱে ভাবি আছোঁ বাদ দিয়া এইবোৰ ভাবি থাকিলে কিবা হ'ব নেকি নাই বাদ দিয়া এইবোৰ হেৰি শুনা কালি ফুৰিব যাম ব'ল ঠিক আছে হ'ব দিয়া ছাৰ কিলাৰটো যে আছিল এইখন তাৰ ফটো ছাৰ ইয়াৰ কিন্তু ফেচটো দেখা যোৱা নাই ফটোখন পালোঁ যেতিয়া সিও ধৰাত পৰিব আৰু ঠিক আছে যাওঁ ব'ল এতিয়া হেল্ল' এতিয়া যাব অলপ অসুবিধা হয় চিনটোও নাই ঘৰত ৰুমটো অকলে এৰি থৈ যাব নোৱাৰি বৰ দিগদাৰ হৈ গৈছে এতিয়া কি কৰা যায় ঠিক আছে দে মই গৈ আছোঁ দে তই ঘৰতে থাক মই গৈ আছোঁ ঠিক আছে চাওঁনে নাচাওঁ দে বাদ দে চাওঁ দে ডেভিড ডেভিড আছনে ঐ দৰ্জাখন খোল আহ ব'লা ভিতৰলৈ শুনচোন তই অলপমান বহ মই এক জেগাৰ পৰা আহিছোঁ 1 ছেকেণ্ডত আহি আছোঁ মানে কিবা এটা কাম ওলাই গ'ল মানে ঠিক আছে ভাই তই তেতিয়াৰ পৰা বহি আছ নেকি ঠিক আছে তই অলপ দেৰিব মই ফ্ৰেছ হৈ পিনে চাহটো বনাই আনি আছোঁ দেই তই মানুহবোৰ কিয় মাৰি আছ
কি আবুল তাবুল বকি আছ ধেমালি কৰিব টাইম আছেতো এতিয়া লগ পাইছোঁ তই অলপ দেৰিব মই আহি আছোঁ তেনেহ'লে এইখন কি মানে তই চব গম পালি ঠিক আছে তোক সকলোবোৰ কথা কওঁ এতিয়া ক তই মানুহবোৰ কিয় মাৰি আছ শুন তেনেহ'লে আজিৰ পৰা প্ৰায় এবছৰ আগৰ কথা ও মা যাও অনুভবী কল্পনাতে হুঁৱৰণি তোমাৰে তাইক এৰি দে আমি যাব লাগে তোৰ লগত কোনো কথা নাই তই যাব পাৰা মোৰ ইয়াৰ লগত কথা আছে মোৰো তোমাৰ লগত কোনো কথা নাই মোক যাব দিয়া মোৰ কথা নুশুনালে কি তোক যাব নিদিওঁ মোৰ বিএফ আছে নেক্সট টাইম মোক আমনি নকৰিবা তই মোৰ ওপৰত হাত উঠালি তোক চাই ল'ম হেল্ল' যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ'ম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে এইটো ডেভিড নেকি ঐ কি হ'ব ৰে ভাই মন চন বেয়া ৰ ভাই মানে তইতো জানইচোন মই দীপানিতাক কিমান ভাল পাওঁ তাইৰ লগত কথা পাতি থাকোঁতে ঘপকৈ মানে ফোনটো কটা গ'ল তাৰপিছত ফোন মাৰি আছোঁ ৰিচিভ কৰা নাই তাৰপিছতে সমস্যাটো একবাৰ ওলাই আহিলোঁ আৰু দীপানিতা তাই মোৰ পাগলা হয় নেকি কি বকি আছা মই তোক আৰু কিয় মিছা কথা ক'ম চা ভাই প্লিজ সঁচা কথা কওঁ এইবোৰ ফাল্টুমি কৰি নাথাকিবি প্লিজ আৰে সঁচাকৈ কৈছোঁ ৰে চা ভাই মই জানাত তাইক মাৰ্ডাৰ কৰা হৈছে
আহিছা? তই যে মোক চৰাইছিলি তাৰে বদলা ল'ব আহিছো। চা ভাই, তই মন বেয়া কৰি লাভ নাই, তই তাইৰ বদলাটো ল'বা লাগব। কোন সি? মানস। ফটো চাওঁ। ঠিক আছে দে। অনুভবী কল্পনাতে ঘুমৰণি তোমাৰে এধানি ভাৱনাৰে উন্মাদিনী তুমি এধানি মৰমৰে কল্পনাতে ঘুমৰণি তোমাৰে। শুনিলি এতিয়া? তই যি কৰিলি তই ভালে কৰিলি, কিন্তু তই বিনা দুখী ৰাকেশক মাৰিলি। মই তাক কিয় মাৰিলো জান? সি পুলিচক ইনফৰমেশ্যন দিছিল, সেইকাৰণে মাৰিলো। যি নহওক, তই কিন্তু এইটো বহুত ডাঙৰ ভুল কাম কৰিলি। তোক মই আজি Lockdown, walking the old neighborhood downtown.